নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সহজতে বনাব পৰা আলু আৰু নৰসিংহ পাতৰ পকৰি। আপোনালোকৰ সন্তানেও নৰসিংহ পাতৰ পকৰি খাই ভাল নাপায় নেকি বাৰু? যদি নাখায় এবাৰ এইদৰে বনাই খুৱাবচোন, নিশ্চয় খাব। নৰসিংহ পাতৰ পকৰিটো এইদৰে মচমচীয়াকৈ বনাই খাবলৈ বৰ টেষ্টি। নৰসিংহ পাতৰ পকৰি বনাবলৈ মই লৈছোঁ কেইখিলামান নৰসিংহ পাত, কেইখিলামান বঙালী ধনিয়াৰ পাত, 2টা আলু, এটা পিঁয়াজ আৰু কেইটামান জলকীয়া বেছিকৈ লোৱা নাই, যিহেতু সৰু ল'ৰা ছোৱালীয়ে জলকীয়া বেছিকৈ খাব নোৱাৰে। আৰু লৈছোঁ অকণমান হালধি লৈছোঁ, বেছি লোৱা নাই। হালধি লৈছোঁ, অলপমান লৈছোঁ ৰং গুড়ি, জলকীয়াৰ গুড়ি, অলপমান হালধি আৰু অলপমান নিমখ প্ৰয়োজন অনুসৰি। এতিয়া আলুকেইটা মিহিকৈ পিচি লৈছোঁ। মিক্সিত মাৰা নাই, যিহেতু মিক্সিত মাৰিলে বহুত বেছিকৈ পিষ্ট হৈ যায়, সেইবাবে পিহনাত পিহি লৈছোঁ। এতিয়া লৈছোঁ অলপমান বেচনখিনিৰ লগত আলুখিনি মিক্স কৰি ল'ম ভালদৰে। বেচনখিনিৰ লগত ভালদৰে মিক্স কৰি লোৱাৰ পাছত ইয়াতে হালধিৰ গুড়াখিনি আৰু জলকীয়াৰ গুড়ি, হালধি আৰু নিমখখিনি ভালদৰে মিক্স কৰি ল'ম। যিহেতু আলুখিনিত অলপ পানী আছেই, আলুৰ ৰসখিনি অলপ আছেই, সেইবাবে অকণমান ভালদৰে মিক্স কৰি পেলাই অলপ দেৰি থ'ম। এতিয়া এই মিক্সাৰখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত হালধিৰ গুড়ি, নিমখ আৰু জলকীয়াৰ গুড়িখিনি দি মিক্স কৰি লোৱাৰ পিছত কুটি লোৱা ধনিয়াৰ পাত, নৰসিংহৰ পাত আৰু পিঁয়াজখিনি মিক্স কৰি ল'ম। জলকীয়া বহুত বেছি দিয়া নাই, পিঁয়াজখিনিও অলপমান কমাই দিয়া হৈছে। এতিয়া অকণমান পানী দি ভালদৰে মিক্স কৰি ল'ম। আলুৰ ৰস থাকে যদিও বহুত বেছি পানী দিয়া নাই, যিহেতু আলুৰ ৰস আছেই, সেইবাবে কম পৰিমাণে পানী দি মিক্স কৰি লৈছোঁ। এতিয়া গেছত কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত এতিয়া সৰিয়হৰ তেল দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ ল'ম। তেলখিনি এইদৰে যেতিয়া বুৰবুৰণি আহিব, তাৰপিছত ভালদৰে গৰম হোৱাৰ পাছত মিশ্ৰণখিনি এটা এটাকৈ দি দিম। এতিয়া মিশ্ৰণখিনি এটা এটাকৈ তেলত দি দিম আৰু ভালদৰে সিজালৈ ৰ'ম। আমি তেতিয়া গম পাম, যেতিয়াহে ছাইডবোৰ ৰঙা হৈ যাব, তেতিয়াই আমি গম পাম যে পকৰিটো লুটিয়াব পৰা হৈছে। এইদৰে তেলত সিজিবলৈ দিম ভালদৰে। এতিয়া সিজি উঠা পকৰিখিনি এটা এটাকৈ লুটিয়াম। ভালদৰে লুটিয়াব যাতে ভাঙি নাযায়। সৰহকৈ এইবাবেই নাই দিয়া, সৰহকৈ দিলে লুটিয়াবলৈ অসুবিধা হয়। ভালদৰে ৰঙা হোৱালৈকে এইদৰে ভাজি ল'ম, তাৰপিছত এটা এটাকৈ নমাই দিম। গোটেইখিনি এইদৰে ভাজি ল'ম। আলু আৰু নৰসিংহ পাত দি বনোৱা এই পকৰিটো খাবলৈ বহুতেই টেষ্টি। আপোনালোকেও এদিন বনাই নিশ্চয় খাই চাবচোন আৰু কমেণ্ট কৰি জনাব খাবলৈ কেনেকুৱা হৈছে। বৰষুণৰ বতৰতেই হওক বা সন্ধিয়া চাহৰ লগতেই হওক, এই পকৰিটো খাবলৈ বহুতেই টেষ্টি আৰু খুব সহজতে বনাব পাৰি। পকৰিখিনি বনাই হৈ গ'ল। চাওকচোন ৰঙাকৈ ভজা পকৰিখিনি কিমান টেষ্টি হৈছে। দেখিবলৈ যিমান টেষ্টি হৈছে, খাবলৈও সিমানেই টেষ্টি। মচমচীয়া হৈছে আৰু ভিতৰখিনি সিমানেই চফ্টো হৈছে। এই পকৰিখিনি এবাৰ বনাই খাই চাবচোন, নিশ্চয় আপোনালোকে ভাল পাব।